Good morning everyone, welcome back to my another mini vlog. আশা কৰিছো সকলোৰে ভাল আৰু মোৰো ভাল। আজি হৈছে শনিবাৰ আৰু যেহেতু মই মা ঘৰতে আছোহি, আজি আমি দুয়ো গা পা ধুই আহিলো শনি মন্দিৰলৈ। এই ভাগ মন্দিৰ আসলতে যোৰহাটতে ফাঁচিয়ালিত আছে আৰু এয়া ধূপচাকি কিনি মানুহজন আগুৱাই গৈ আছে, মই পাছে পাছে ভিডিঅ' বনাই গৈ আছো। জিয়ানকো আসলতে লগত আনিলোহেঁতেন, সি আসলতে শুই উঠা অলপ দেৰি কৰিলে আৰু তাক গা পা ধুৱাওঁ মানে আমাৰ আজি আৰু দেৰি হৈ গ'লহেঁতেন আৰু সেইকাৰণে তাক মাৰ ওচৰতে থৈ আহিলোঁ। এয়া মানুহজনে ধুনীয়াকৈ ধূপ চাকি জ্বলাই সেৱা জনালে। মই আঁতৰৰ পৰাই আচলতে সেৱা জনালোঁ। হাতত আচলতে মোৰ দুটামান বস্তু আছিল আৰু লগতে মই ভিডিঅ'ও কৰি আছিলোঁ, সেইকাৰণে অলপ অসুবিধা হ'ল চাকি জ্বলাবলৈ। সেইকাৰণে তেওঁৱে চাকি জ্বলালে আৰু মই আঁতৰৰ পৰা সেৱা জনালোঁ। আৰু সেয়া চাকি গছ জ্বলাই ধুনীয়াকৈ মানুহ এগৰাকীয়ে এনেকৈ হাতত ৰছী বান্ধি দিলে আৰু নিৰ্মালি লৈ আমি ধুনীয়াকৈ ঘৰলৈ উভতি আহিলোঁ। আৰু এয়া ঘৰলৈ উভতি আহি আছোঁ আৰু তাৰপিছতে আহি পাই আজি নিজৰ ঘৰ যাব হ'ল। সেয়া ভাগিনজনীক বাই বাই দিলোঁ আৰু এয়া মায়ে অকণমান আগুৱাই দিলে আৰু সেয়া আগুৱাই আহি পাই ঘৰ পাই গ'লোহি। আৰু ঘৰ পাই দেখিছে নহয় ৰুমৰ অৱস্থা কি কৰি থৈছে। এতিয়া এয়া ভাল কৰি লওঁ, আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।